অঞ্চলত ঘূৰিছোঁ, টাউন অঞ্চলত ঘূৰিছোঁ, চবতে আমি খুব ভাল ক্লিয়াৰ পিকচাৰ পাই আছোঁ। আমাৰ NDAৰ প্ৰাৰ্থী UPPLৰ শ্ৰীযুত নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়যুক্ত হোৱাটো একদম খাটাং হৈ পৰিছে। এইটো চিয়'ৰ 100%। বিপুল ভোটত আমি জয়যুক্ত হ'ম। গ্ৰাম্য মহিলাৰী ইতিমধ্যে কৈছে যে প্ৰমোদ বড়ো চৰকাৰে একো কাম কৰা নাই 4 বছৰত তেওঁলোকে খালি স্পীড ব্ৰেকাৰ কেইখন বনাইছে কোকৰাঝাৰ কাকনি গাঁও ৰাস্তাত। আগতে চিৰাং জিলাটো উদাহৰণ, শিক্ষা মানৱ সম্পদ গঢ়ি তোলাটো আমাৰ মূল উদ্দেশ্য হয়। আমাৰ এই BTR চৰকাৰৰ এইটো মূল উদ্দেশ্য। আপুনি চাওক, আগৰ বাৰত যেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলায় তেতিয়া সদায় আমি তলৰ পৰা গিনতিটো আহিছিল, কিন্তু আমাৰ সেই প্ৰমোদ বড়ো চৰকাৰত গিনতিটো সদায় প্ৰথমত আহিছে। আজি চিৰাং জিলাক চবে সুধি আছে ইমান কম সময়ত কোৱালিটি এডুকেশ্যন কেনেকৈ আহি পেলাই 1 নম্বৰ হ'বলৈ পাৰি পেলাই একটা উদাহৰণ হৈ গ'ল। সেইটোৱে মূল উদাহৰণ যে আমাৰ UPPL BJP সেই এলাইন চৰকাৰখন আমাৰ BTR অঞ্চলত ইমান যে উন্নয়নৰ কাম কৰি আছে, সেইটোৱে এটা উদাহৰণ, এক্সাম্পল হয়। আমাৰ চৰকাৰ হ'ল শান্তিৰ চৰকাৰ, প্ৰগতিৰ চৰকাৰ আৰু উন্নয়নৰ চৰকাৰ। তো ইমানবোৰতো উন্নয়ন হৈছে, প্ৰতিটো ডিপাৰ্টমেণ্টত উন্নয়ন হৈছে। আপুনি যদি চাই এডুকেশ্যনত আমাৰ খুব ভাল উন্নয়ন হৈছে, ডেভেলপমেণ্ট হৈছে। আৰু আমাৰ মহিলাৰ সবলীকৰণত বা যুৱৰ সবলীকৰণত খেল-কুদ আৰু কালচাৰেল ছেকশ্যন, এতিয়া GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ কথাটো আমাৰ মন্ত্ৰী বাইদেউ ডাঙৰীয়া কিমান ধুনীয়াকৈ কৈ গ'লে। আৰু বহুতখিনি বাকীখিনি যিমানখিনি ৰাস্তা নিৰ্মাণ হ'ব লাগে হৈ আছে, যিমানখিনি ঘৰ নিৰ্মাণ হ'ব লাগে হৈ আছে। BPFৰ চৰকাৰৰ সময়ত 46,000 মাত্ৰ সিহঁতে ঘৰটো নিৰ্মাণ কৰিছে। আমাৰ সেই UPPL BJP চৰকাৰৰ এতিয়া 3 লাখকৈ বেছি ঘৰ নিৰ্মাণ কৰিছে। মাটিৰ পাট্টা কোনোদিন কাকো দিব পৰা নাই। আজি লাহে লাহে মাটিৰ পাট্টাৰ এই সমস্যাবোৰ এতিয়া নাইকিয়া কৰাৰ কাৰণে কিমান কাম কৰি আছে। আৰু এইটো একটা এক্সাম্পল, BTR 6 শিডিউল হৈ পেলাই প্ৰথমবাৰৰ কাৰণে গোটেই নৰ্থ ইষ্টত অনলাইনৰ মাটিৰ কামবিলাক যে হৈ আছে, এইটো ইমান এইবোৰেতো এক্সাম্পল হয় আমাৰ ডেভেলপমেণ্টৰ। আপোনালোকৰ ভোটৰ ব্যৱধান কিমান থাকিব পাৰে? আমাৰ ভোটৰ ব্যৱধান আমি হিউজ মাৰ্জিনত আমি জিকি যাম। হয়, নিশ্চয়।